ৰঙিয়াক জিলা ঘোষণাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ। ৰঙিয়া মহকুমাক জিলা ঘোষণাৰ দাবী বহু বছৰীয়া, কিন্তু আজিলৈ ৰঙিয়া মহকুমাক জিলা হিচাপে ঘোষণা কৰা নহ'ল। সকলো ফালৰ পৰা যোগ্য সত্ত্বেও বছৰ বছৰ ধৰি ৰঙিয়াক জিলাৰ ঘোষণাৰ পৰা বঞ্চিত কৰি আহিছে। আজি ৰঙিয়া জিলা দাবী সমিতিয়ে ৰঙিয়া মহকুমাক জিলা ঘোষণাৰ দাবীত ৰঙিয়া মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰঙিয়া জিলা দাবী সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ কলিতা আৰু সম্পাদক মুস্তাফা আহমেদৰ নেতৃত্বত যোৱা দলটোত সহ সম্পাদক অৰূপ লহকৰ, উপ সভাপতি আহমদ আলী, গীতিমা কলিতা সহ দলটোত সমিতিৰ প্ৰায় সংখ্যক সদস্যই সহযোগ কৰে। 26 জানুৱাৰীৰ আগে আগে আমাক ৰঙিয়া জিলা ঘোষণা কৰিব লাগে, কাৰণ আমি দেখিছোঁ বিগত সময়ছোৱাত ৰঙিয়াতকৈ বহু সৰু সৰু ঠাই আজি জিলা ঘোষণা কৰা হ'ল, কিন্তু আজি কুপতি আমাৰ ৰঙিয়া জিলা ঘোষণা নকৰে। আমাৰ সৰ্বসাধাৰণ ৰাইজে বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে। আমাৰ উপায়ুক্তৰ অফিচটো আপুনি যদি চাই প্ৰায় 30 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি কেনে যাব লাগে। গতিকে এইবিলাক যাতে পৰিত্ৰাণ পায়, সেয়েহে অনতিপলমে ৰঙিয়াক সদৰ হিচাপে লৈ ৰঙিয়া জিলা ঘোষণা কৰা। উল্লেখ্য, বিগত 40 বছৰীয়া ৰঙিয়া মহকুমাৰ অন্তৰ্গত প্ৰায় 5 লক্ষাধিক লোকৰ দাবীৰ প্ৰতি চৰকাৰৰ বৈষম্যমূলক নীতিৰ ফলত আজিলৈ বঞ্চিত হৈ আহিছে ইয়াৰ লোকসকল। অহা 26 জানুৱাৰীৰ ভিতৰত ৰঙিয়াক সদৰ হিচাপে লৈ ৰঙিয়া জিলা ঘোষণা কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে সমিতিৰ বিষয়ববীয়াসকলে। ৰঙিয়া জিলা দাবী সমিতিৰ পৰা হয়, আৰু আজি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি মহকুমাধিপতি ছাৰৰ দ্বাৰা আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। ৰঙিয়া জিলা দাবী আমি জনাই আমি সমিতিৰ গোটেই কাৰ্যকৰ্তাসকল আমি আছোঁ, আৰু কিছু সংখ্যক আমাৰ আহিব আছে। তো তেখেতক স্মাৰক পত্ৰখন দিলোঁ উদ্দেশ্য এটাই যে 26 জানুৱাৰীৰ ভিতৰত 2021 26 জানুৱাৰীৰ ভিতৰত যিকোনো প্ৰকাৰে ৰঙিয়াক জিলা হিচাপে ঘোষণা কৰিব লাগে, কাৰণ ৰঙিয়াত থাকিব লগা পৰ্যাপ্ত পৰিমাণে যিখিনি আমাৰ সা সুবিধা গোটেইখিনি আছে। অফিচ কাছাৰীৰ পৰা আজি চিভিল এছ ডি অফিচটো আমাৰ আছে, ইয়াকে আমি জিলালৈকে আমি উন্নতি কৰিব পৰা যায়, আৰু ৰঙিয়া জিলা যেতিয়া হ'ব আমাৰ ৰঙিয়াবাসী ৰাইজৰ যথেষ্টখিনি সুবিধা। সময়সীমা আমি প্ৰশাসনক বান্ধি দিছোঁ যে 26 জানুৱাৰীৰ আগে আগে আমাক ৰঙিয়া জিলা ঘোষণা কৰিব লাগে। ৰঙিয়াৰ পৰা ছৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24।